ৰাজ্যত হ'বলগীয়া টেট পৰীক্ষাৰ কেন্দ্ৰ ৭খন জিলাত স্থাপন নকৰাৰ বাবে বাক্সাৰ চলিকান্ধাত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাক্সা জিলাৰ আমচুৰ নেতা কৰ্মীসকলে। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বাক্সা জিলা সমিতিৰ উদ্যোগত আজি আমি অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱা 15 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰৰ ফালৰ পৰা যি টেট পৰীক্ষাৰ চেণ্টাৰ কাৰণে যি এটা জাননী জাৰি কৰিছে সেই জাননীত আমি দেখা পাইছোঁ উল্লেখ আছে যে অসমৰ ২৭খন জিলাত টেট পৰীক্ষাৰ চেণ্টাৰ অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু বিশেষ এটা চক্ৰান্ত কৰি অসম চৰকাৰৰ ফালৰ পৰা ৭খন জিলাত ইতিমধ্যে টেট চেণ্টাৰ বাতিল কৰিছে আৰু টেট চেণ্টাৰৰ কোনো ধৰণৰ চেণ্টাৰ তেওঁলোকে অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা নাই। সেই তাৰ প্ৰতিবাদত আমি অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু এই প্ৰতিমূৰ্তি দাহৰ জৰিয়তে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অসম চৰকাৰে আচলতে চক্ৰান্তমূলকভাৱে বৈষম্যমূলক নীতিৰ অৱলম্বন কৰি আচলতে বিশেষ কেইখন জিলাত তেওঁলোকে টেট পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰাৰ যি চেণ্টাৰ তেওঁলোকে পাতিবলৈ তেওঁলোকে হেৰি কৰা নাই, যাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ আৰু বিশেষ কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আমাৰ যি অকৰ্মান্য যি শিক্ষামন্ত্ৰী, এই শিক্ষামন্ত্ৰী প্ৰতিটো ক্ষেত্ৰতে ব্যৰ্থ হৈছে বুলি ক'ব লাগিব। ইতিমধ্যে আপোনালোকে জানে যিসকল ছাত্ৰ ছাত্ৰী হাইস্কুল আৰু হাই মাদ্ৰাছাৰ লগতে উচ্চতম মাধ্যমিক বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক কিন্তু এডমিশ্যন দিয়াৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকে ব্যৰ্থ হৈছে, যাৰ কাৰণে আমি এই শিক্ষামন্ত্ৰীজনক অকৰ্মান্য শিক্ষামন্ত্ৰী বুলি আখ্যা দিছোঁ আৰু অচিৰেই যদি এই বাকী থকা জিলাসমূহত যদি টেট চেণ্টাৰ যদি অনুষ্ঠিত নকৰে তেতিয়াহ'লে সমগ্ৰ অসমতে ৰাজপথ কঁপাই দিয়া হ'ব। আমচুৰ উদ্যোগত ছাত্ৰ ছাত্ৰীসকলক লগত লৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব। আনহাতে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি আৰু ৭খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিয়াৰ বাবে বঙাইগাঁও জিলাৰ যোগীঘোপা তিনিআলিত উত্তৰ শালমৰা জিলা সমিতিৰ উদ্যোগত যোগীঘোপা আঞ্চলিক সমিতিৰ সহযোগত শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে সদ্যঘোষিত যি আমাৰ টেট পৰীক্ষা ৫খনকৈ জিলাত ধেমাজি আৰু আপোনাৰ হাইলাকান্দি আদি জিলাত আমাৰ গোৱালপাৰা ধুবুৰী আদি ৫খন জিলাত চেণ্টাৰ স্থাপন কৰা নাই। তাৰ বাবে আমি অসম চৰকাৰ তথা শিক্ষা বিভাগক ধিক্কাৰ জনাইছোঁ। এনেকুৱা বৈষম্যমূলক নীতি যাতে অসমত পুনৰবাৰ নকৰে তাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগুক আমি সকীয়াই দিছোঁ আৰু অনতিপলমে এজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে বিনষ্ট নহয়, জীৱন যাতে সুৰক্ষিত হয়। শৈক্ষিক শিক্ষা এটা আপোনাৰ শিক্ষা যিহেতু আমাৰ ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ অন্যতম অধিকাৰ শিক্ষা হয়, যাতে এজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনতিপলমে শিক্ষামন্ত্ৰী তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনতিপলমে আহ্বান জনাইছোঁ। আমি আজি কেইবাদিনৰ পৰাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে বৰ্তমান উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ HSLC পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু আমাৰ মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে আবেদন জনোৱাৰ পিছতো আমি প্ৰত্যক্ষ কৰিছোঁ যে তেখেতসকলে আপোনাৰ নামভৰ্তিৰ পৰা বঞ্চিত হৈছে, যাৰ বাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে আমি আজি উত্তৰ শালমৰা জিলা সমিতিৰ উদ্যোগত যোগীঘোপাৰ তিনিআলি চকত আজি আমি অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আমি এইখিনিতে দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাকৈ এজন ছাত্ৰ ছাত্ৰীৰ যাতে ভৱিষ্যত বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনতিপলমে বিদ্যালয়সমূহত মৰ্ণিং ছিফ্ট আৰু ইভিনিং ছিফ্টৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত দাবী উত্থাপন কৰিছোঁ আৰু ৰণোজ পেগুৰ দৰে এজন শিক্ষামন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছোঁ যে বিদ্যালয় মহাবিদ্যালয়সমূহত অনতিপলমে আন্তঃগাঁথনিৰ জৰিয়তে শ্ৰেণীকোঠাসমূহ বঢ়াই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰক। অন্যথা কিন্তু অনাগত দিনত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে তীব্ৰতাভাৱে গণতান্ত্ৰিক আন্দোলন কৰি তুলিম। তেওঁলোকে চাওক আজি আমি বিভিন্ন জিলাত যিহেতু ৭খন জিলাত ইতিমধ্যে স্থাপন কৰা নাই, সেই জিলাৰ বিভিন্ন পৰ্যায়ৰ পৰীক্ষাৰ্থীসকলে বঞ্চিত কৰা হৈছে। তেখেতসকলক মানসিক শাৰীৰিক আৰু আৰ্থিকভাৱে তেখেতসকলক হাৰাশাস্তি কৰা হৈছে আৰু অনতিপলমে এই পৰীক্ষা কেন্দ্ৰ আমি স্থাপন কৰাৰ বাবে চৰকাৰক দাবী জনাইছোঁ। অসমৰ ভিতৰত গোটেইখিনি জিলা যদি আপোনাৰ টেট চেণ্টাৰ পাতিব পাৰে
তেতিয়াহ'লে মাত্ৰ 7খন জিলাত কি কোভিড হৈছিল নেকি? মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, বাকী থকা জিলাসমূহত কোভিড হোৱা নাই নেকি? কোভিড প্ৰট'কল মানি আমাৰ অসমৰ প্ৰতিখন জিলাতে আমি আমাৰ টেট কেন্দ্ৰ মই পাতিবলৈ আহ্বান জনাইছোঁ। শালবাৰীৰ পৰা সাদেক আলী আৰু অভয়াপুৰীৰ পৰা প্ৰাণজিৎ চৌহানৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।